2022 চনৰ 19 নৱেম্বৰ তাৰিখে এক পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা শিশু নিকেতন ডিগবৈৰ প্ৰাক্তন কৃতি ছাত্ৰ দেৱাশীষ পাছনিৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে তেওঁৰ পিতৃ মাতৃ তথা আৰ্থিক সাহায্যত দেৱাশীষ পাছনি সোঁৱৰণিত শৈক্ষিক বঁটা এটি এই বছৰৰ পৰা আৰম্ভ কৰা হৈছে। তেখেতৰ মাতৃ পিতৃ তথা পিতৃ লীলাধৰ পাছনি আৰু মাতৃ জিলি পাছনিৰ পুত্ৰ 2 নং বৰবিলৰ বাসিন্দা সন্তানৰ সোঁৱৰণি শৈক্ষিক ন্যাস বঁটা হিচাপে 3 লাখ টকা বিদ্যালয় পৰিচালনা সমিতিক আগবঢ়ায়। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ প্ৰতিবেদন, জনতা লাইভ অসম। 2022 চনৰ দেৱাশীষ পাছনিৰ আকস্মিক পথ দুৰ্ঘটনাত মৃত্যু হয় আৰু দেৱাশীষৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ কাৰণে ডিগবৈ শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিয়ালৰ তৰফৰ পৰা এটি শৈক্ষিক ন্যাস বঁটাৰ আমি আয়োজন কৰা হৈছে আৰু এই বঁটাটোত উচ্চ মাধ্যমিক বিদ্যালয় চূড়ান্ত পৰীক্ষাৰ বিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীক প্ৰদান কৰা হয় আৰু দুখীয়া আৰু অথচ মেধাৱী 3 গৰাকী ছাত্ৰী বা ছাত্ৰক এই বঁটাটোৰ এককালীন সাহায্য হিচাপে প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ঠিক সেই উদ্দেশ্যেৰে আজি শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠানটি আয়োজন কৰা হৈছে আৰু এইবাৰ পলাশজ্যোতি গায়নে স্কুলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেখেতক দেৱাশীষ পাছনি সোঁৱৰণি শৈক্ষিক ন্যাস বঁটা তেখেতক প্ৰদান কৰা হ'ব আৰু 3 গৰাকী ছাত্ৰী এককালীন সাহায্য প্ৰদান কৰা হয় আৰু অনাগত দিনত আৰু এই বঁটাটি নিয়ন্ত্ৰণভাৱে চলাই ৰাখিবৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে এখন শৈক্ষিক ন্যাস সমিতি গঠন কৰি দিয়া হৈছে আৰু তেওঁলোকে বঁটাটো আগুৱাই লৈ যাব বুলি আমি আশা কৰিছোঁ। কি কম নহয় মনত ভাবটো নাহে গোটেইজন বহুখন খোলা মাৰি মাৰি ধৰে। তেওঁ স্কুলীয়া শিক্ষা শিশু নিকেতনৰ পৰা 2002 চনত পাছ কৰিছিল আৰু কলেজীয়া শিক্ষা ডিগবৈ কলেজৰ পৰা আৰ্টছত তেওঁ BA ডিগ্ৰী লাভ কৰে। যোৰহাট ঔদ্যোগিক প্ৰতিষ্ঠানৰ পৰা 2 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল আৰু কৰ্মসূত্ৰে অল ইণ্ডিয়া লিমিটেড